নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল লগতে মোৰ আই মাতৃসকল কেনে আছে আপোনালোক আশা কৰোঁ ভালে আছে আজি আমি কথা পাতিম যদি আপোনালোকৰ দাঁতত পোকে ধৰে বা আপোনালোকৰ বিষায় আপোনালোকে কি ঘৰুৱা উপায় কৰিলে আপোনালোকৰ ভাল হ'ব আৰু দাঁতত পোকে ধৰাৰ কাৰণ আৰু লক্ষণৰ বিষয়ে আজি মই আপোনালোকক এই ভিডিঅ'টিত ক'ম দাঁতত পোকে ধৰা এটা সাধাৰণ সমস্যা হয় দাঁতত পোকে ধৰাৰ কাৰণে বহুত বিষায় আৰু খাদ্য খোৱাৰ বহুত দিগদাৰ হয় ইয়াৰ মানে আপোনালোকে মুখখন ভালদৰে চাফা নকৰে কাৰণ আপোনালোকে যদি মুখখন ভালদৰে চাফা নকৰে আপোনালোকে দাঁত ভালদৰে চাফা নকৰে তেনেহ'লে আপোনালোকৰ দাঁতত পোকে ধৰিব পাৰে সাধাৰণতে দাঁতে পোকে ধৰা সমস্যাটো বেছিকৈ সৰু ল'ৰা ছোৱালীক হোৱা দেখা যায় ডাঙৰ মানুহৰো এই সমস্যাটো হোৱা দেখা যায় দাঁতত অলপ পোকে ধৰোতে যদি ইয়াৰ চিকিৎসা কৰা নহয় তেন্তে পোকে দাঁতত পুৰা ধৰে ইয়াৰ ফলত দাঁতবোৰ কোমল হয় আৰু সৰিবলৈ ধৰে সদায় দাঁত চাফা নকৰিলে বহু বেমাৰো হ'ব পাৰে দাঁতৰ এতিয়া আমি জানিম দাঁতত পোকে ধৰাৰ কাৰণৰ বিষয়ে আপোনালোকে যদি ভালদৰে দাঁত চাফা নকৰে তেনেহ'লে আপোনালোকৰ দাঁতত পোকে ধৰিব পাৰে বা আপোনালোকে যদি দাঁত ৰাতি চাফা নকৰে বা আপোনালোকে খাদ্য খোৱাৰ পিছত বা মাছ মাংস কিবা খোৱাৰ পিছত আপোনালোকে যদি দাঁত চাফা নকৰে তেতিয়াও আপোনালোকৰ দাঁত পোকে ধৰিব পাৰে ৩ নম্বৰতে পাণ চুপাৰি খোৱাৰ বাবে যদি আপোনালোকে বেছিকৈ পাণ চুপাৰি খায় তেনেহ'লেও আপোনালোকে দাঁত পোকে ধৰিব পাৰে চতুৰ্থতে বা বেছিকৈ আপোনালোকে মিঠা বস্তু খায় মিঠা বস্তু বেছিকৈ খালেও দাঁতত পোকে ধৰে যেতিয়া আমাৰ শৰীৰত কেলছিয়াম মেগনেছিয়াম ভিটামিন চি আৰু ভিটামিন ডি মাত্ৰা কমি যায় তেতিয়া দাঁতবোৰ আমাৰ কোমল হ'বলৈ ধৰে এতিয়া আমি জানিম দাঁতত পোকে ধৰাৰ লক্ষণৰ বিষয়ে দাঁতত বেছিকৈ বিষ কৰিলে এইটো এটা দাঁত পোকে ধৰাৰ লক্ষণ মিঠা ঠাণ্ডা বা গৰম খালে বিষ হোৱা এইটো এটা দাঁত পোকে ধৰাৰ লক্ষণ গতিকে আপোনালোকৰ যদি এনেকুৱা ধৰণৰ লক্ষণ দেখা পায় তেন্তে জানি ল'ব যে এইটো দাঁতত পোকে ধৰাৰ লক্ষণ আহক আজি মই আপোনালোকক এনেকুৱা কেইটামান ঘৰুৱা উপায়ৰ বিষয়ে ক'ম এই উপায় আপোনালোকে যদি কৰিলে আপোনালোকৰ একো সাইড এফেক্টও নাই আপোনালোকে ভালদৰে কৰিব পাৰিব তাৰে কেইটামান ঘৰুৱা উপায়ৰ বিষয়ে ক'ম আহক তেনেহ'লে বেছি দেৰি নকৰি আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ 1 নম্বৰতে ফিটকিৰি আপোনালোকৰ যদি দাঁতত পোকে ধৰে বা অলপ ধৰিছে তেনেহ'লে আপোনালোকে কি কৰিব ফিটকিৰি ল'ব আৰু এগিলাছ পানী ল'ব সেই পানীখিনি আপোনাৰ ফিটকিৰি পানী আপোনালোকে বইল কৰি সেই পানীত আপোনালোকে কুলুকুলু কৰিব এনেকুৱা কৰিলে আপোনালোকৰ যি দাঁতৰ বিষ ভাল হ'ব বা আপোনালোকৰ যি পোকে ধৰা আপোনালোকৰ ভাল হ'ব দ্বিতীয় উপায়টি হ'ল পিঁয়াজ আপোনালোকে পিঁয়াজো ব্যৱহাৰ কৰিব পাৰে পিঁয়াজৰ ৰস আপোনালোকৰ যদি দাঁত পোকে ধৰিছে তেনেহ'লে আপোনালোকে পিঁয়াজৰ ৰস যিখিনি ঠাইত আপোনালোকৰ দাঁত পোকে ধৰিছে আপোনালোকে সেইখিনি ঠাইত আপোনালোকে দি থ'ব এনেকুৱা কৰিলেও আপোনালোকৰ যি দাঁতত পোকে ধৰিছে অলপ আপোনালোকৰ ভাল হ'ব তৃতীয়তে নিমখ পানী আপোনালোকৰ যদি দাঁত পোকে ধৰিছে বা দাঁত পোকে ধৰাৰ বাবে আপোনালোকৰ বিষ হৈছে আপোনালোকে কি কৰিব নিমখ পানীৰে আপোনালোকে কুলুকুলু কৰিব এনেকুৱা কৰিলেও আপোনালোকৰ যি দাঁতত পোকে ধৰা আপোনালোকৰ ভাল হ'ব চতুৰ্থতে আদাত এনেকুৱা আয়ুৰ্বেদিক গুণ থাকে যি আপোনালোকৰ কাহ চৰ্দি ভাল কৰাৰ লগতে আপোনালোকৰ যি দাঁতত পোকে ধৰা সমস্যা তাৰ পৰা আপোনালোকক পৰিত্ৰাণ দিব আপোনালোকে কি কৰিব যিখিনি ঠাইত আপোনালোকৰ দাঁতত পোকে ধৰিছে সেইখিনি ঠাইত আদা এটুকুৰা দি থ'ব বা আপোনালোকে সেইখিনি ঠাইত চুবাই কিনে থৈ দিব এনেকুৱা কৰিলেও আপোনালোকৰ যি দাঁতৰ বিষ ভাল হ'ব বা আপোনালোকৰ দাঁতত পোকে ধৰা সমস্যা আপোনালোকৰ ভাল হ'ব পঞ্চমতে পুদিনাৰ তেল বা পুদিনাৰ ৰস আপোনালোকৰ যদি অলপ দাঁতত পোকে ধৰিছে বা ধৰাৰ বাবে বিষ হৈছে আপোনালোকে পুদিনাৰ তেল বা পুদিনাৰ ৰসো ব্যৱহাৰ কৰিব পাৰে আপোনালোকে সেইখিনি ঠাইত আপোনালোকে পুৰা দাঁত আপোনালোকে পুদিনা তেলেৰে চাফা কৰিব এনেকুৱা কৰিলে আপোনালোকে যি দাঁতত পোকে ধৰা আপোনালোকৰ সমস্যা আপোনালোকৰ ভাল হ'ব ষষ্ঠতে নেমুৰ ৰস আপোনালোকৰ যদি দাঁতত পোকে ধৰিছে বা অলপ ধৰিছে আপোনালোকে নেমুৰ ৰসো ব্যৱহাৰ কৰিব পাৰে আপোনালোকে কি কৰিব আপোনালোকে এটা বাটিত আপোনালোকে প্ৰথমতে নেমুৰ ৰস ওলাই ল'ব তাৰপিছত আপোনালোকে দাঁতত ভালদৰে ঘঁহিব এনেকুৱা কৰিলেও আপোনালোকৰ দাঁতত যি পোকে ধৰিছে সেই সমস্যাৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব পাৰিব ষষ্ঠমতে নহৰু আপোনালোকৰ যদি দাঁতত পোকে ধৰিছে তেনেহ'লে আপোনালোকে নহৰু ব্যৱহাৰ কৰিব পাৰে আপোনালোকে কি কৰিব নহৰু আপোনালোকে
চেলাই ল'ব তাৰপিছত আপোনালোকে খুন্দি আপোনালোকে এটা পেষ্ট বনাই আপোনালোকৰ দাঁতত ভালদৰে ঘঁহিব এনেকুৱা কৰিলেও আপোনালোকৰ যি দাঁতত পোকে ধৰা সমস্যা সেই সমস্যাটো দূৰ হ'ব অষ্টমতে লং বা লংগৰ তেল আপোনালোকৰ যদি দাঁতত পোকে ধৰিছে বা পোকে অলপ ধৰিছে আপোনালোকে লঙৰ তেল বা লং আপোনালোকে যিখিনি ঠাইত আপোনালোকৰ পোকে ধৰিছে সেইখিনি ঠাইত চুবাই থৈ দিব এনেকুৱা কৰিলেও আপোনালোকৰ যি দাঁতৰ যদি আপোনালোকৰ বিষ হৈছে বিষু ভাল হ'ব লগতে আপোনালোকৰ যদি সদায় কৰে আপোনালোকৰ দাঁতত যি পোকে ধৰা সমস্যা সেই সমস্যাৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব নৱমতে নিমৰ পাত আপোনালোকৰ যদি বেছিকৈ দাঁতৰ বিষ হৈছে বা দাঁতত পোকে ধৰিছে আপোনালোকে নিমৰ পাত ব্যৱহাৰ কৰিব আপোনালোকে প্ৰথমতে নিমৰ পাতখিনি আপোনালোকে খুন্দি ল'ব তাৰপিছত আপোনালোকে দাঁতত ঘঁহিব নহলে বা যিখিনি ঠাইত আপোনালোকৰ পোকে ধৰিছে দাঁতৰ সেইখিনি ঠাইত আপোনালোকে লগাই থৈ দিব এনেকুৱা কৰিলে আপোনালোকৰ যি দাঁতত পোকে ধৰা আপোনালোকৰ সমস্যাটো সেই সমস্যাটো আপোনালোকৰ ভাল হ'ব এয়া আছিলে দাঁতত পোকে ধৰা ভাল কৰা কেইটামান ঘৰুৱা উপায় যদি আপোনালোকক মোৰ এই উপায় কেইটা ভাল লাগিছে তেন্তে মোৰ ভিডিঅ'টো লাইক কৰিব আৰু মোক মোটিভেশ্যন যোগাব আগলৈ ভিডিঅ' বনাবলৈ লগতে মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব যাতে বেলেগ বন্ধু বান্ধৱীসকলেও গম পায় লগতে মোক কমেণ্ট কৰি জনাব কেনেকুৱা লাগিল মোৰ ভিডিঅ'টো বা আগলৈ কিবা বিষয় জানিব বিচাৰিছে মোক কমেণ্ট কৰি জনাব লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু তাৰে ওচৰত থকা নটিফিকেশ্যনৰ বেলখন প্ৰেছ কৰিব কাৰণ আপোনালোকে যদি নটিফিকেশ্যনৰ বেলখন প্ৰেছ কৰে তেনেহ'লে মই যেতিয়া যিকোনো ভিডিঅ' আপলোড কৰিলে আপোনালোকে প্ৰথমতে নটিফিকেশ্যন পাই যাব ধন্যবাদ